हेलो फ्रेंड्स मैं करबिए मोर यूट्यूब चैनल करबी पराखरলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মই একদম সিম্পল সৰু মাছৰ কণীৰ পকৰাৰ ৰেচিপি এটা লৈ আহিছো সো ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো ভিডিওটো আহকচোন চাও কেনেকৈ বনাইছো এয়া মই প্ৰথমতে লৈছো এটা ডাঙৰ পিয়াজ কেইটামান কেঁচা জলকীয়া আৰু কেইটামান নৰসিংহ পাত এয়া মাছৰ কণী অকমান আছিলে সেইকাৰণে আৰু ভাবিলো কি বনাও পকৰাকে বনাই দিও বুলি ভাবিলো অকমান আছে সেইকাৰণে মই এখিনি গ্ৰাইন্ড কৰি লম অকমান গ্ৰাইন্ড কৰি ইয়াত পিয়াজ কেঁচা জলকীয়া নৰসিংহ পাত তিনিটা দি ইয়াতে বেছি নহয় অকমান বেसन 2 চামুচ বেसन দিছো মই কাৰণ অকল মাছৰ কণীৰে এটো নহব পকৰাটো খুল খাই যাব তেল দিয়া লগে লগে আঠা খাই নধৰিব এই কাৰণে মই বেसन ইউজ কৰিছো সোৱাদ অনুযায়ী নিমখ এয়া ভালকৈ মিক্স কৰি ললো ভালকৈ মিক্স কৰি যাইখিনি তেলত দি দিম এতিয়া এইখিনি মিডিয়াম ফ্লেমত ভালকৈ সিজিব দিম এয়া দেখিছে নহয় ৰঙচুৱা হৈছে এইখিনি ভালকৈ সিজিছেও আমাৰ পকৰা ৰেডি সো ভিডিওটো চাই কেনেকুৱা পালে জনাব আৰু ভাল লাগিছে যদি লাইক শেয়াৰ আৰু কমেন্ট কৰি দিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব থ্যাংক ইউ